हेलो नमस्कार मैं लोकल भोकेलर चैनेलर আজি आइसु आपनालोकर सकलोলৈ रंगाली बिहु शुभेच्छा जनालो मोर चैनेलर পৰা আৰু मोर ফালৰ পৰা আজি মই দেখুৱাম আপোনালোকক কেনেকৈ আমাৰ অসমীয়া লোকেল খানা বনায় যেটো আমি বহুতে বনোৱা নাই যোৱাবাৰ মই বনাইছিলো এবাৰ আপোনাক মই দেখুৱাম কি ধৰণে মানিমুনিৰে এটা গ্ৰেভি দি বনায় যেটো গ্ৰেভি আপনি মাছ ইউজ কৰিব পাৰে মাংস ইউজ কৰিব পাৰে পনীৰ ইউজ কৰিব পাৰে তাৰ বাবে আপোনালোকৰ আগত এটা ভিডিও লৈ আহিছো ভিডিওটো চাওক আপোনালোকে মই এটা অসমীয়া লৰা হয় ধুনীয়াকৈ দেখাম এয়া মানিমুনি কালি শিৱৰাগৰ পৰা পঠিয়াই দিছে মানিমুনি পথাৰৰ অৰিজিনেল লোকেল মানিমুনি এই মানিমুনি ইয়াক কেনেকৈ গ্ৰেভি কৰি কেনেকৈ বনাম আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব জাস্ট আপোনালোক দেখুৱালো সকলোলৈ মৰম চেনে শুভেচ্ছা থাকিল বিহুলৈ বিহুত আপোনালোকে মানিমুনি খাব মানিমুনি এটা ভাল বস্তু কৰোনা দূৰ হ'ব ইমিউনিটি বাঢ়ে থ্যাংক ইউ অল গাইজ ৱেট ফৰ মাই ভিডিঅ'ছ মই ষ্টাৰ্ট কৰিছোঁ ইয়াত পানী দিয়া আছে পানী বইল হৈছে তাৰ পৰা ইয়াত জলকীয়া আছে অলপ জলকীয়া দি দিম জলকীয়া পানীত উপঙি আছে তাৰ পৰা দিম ইয়াত অলপ জলকীয়া লগত অলপ ব্লেক পেপাৰ যেটো আমাৰ জালুক বুলি কয় জালুকৰ গুড়া অলপ দি দিলোঁ এতিয়া আপোনাৰ আছে মানিমুনি চব একদম লোকেল মানিমুনি এই মানিমুনিখিনি ধুই থোৱা আছে এতিয়া ইয়াত বইল কৰিম এই পানীত দিছোঁ বইল হোৱাৰ পাছত ইয়াক কেনেকৈ কি কৰিম আপোনালোকে চাই থাকক এটা বইল কৰিছোঁ চব এইটো মানিমুনি একদম লোকেল এইটো দেখিছে পিঁয়াজ আদা পাঁচফোৰণ নিমখ ৰচুন আৰু ইফালে টকটককৈ বইল হৈ আছে মানিমুনি আৰু পাঁচফোৰণ খালে আমাৰ আইতাসকলে কৈছিলে গা বিষ কাটে আৰু যিকোনো শাকত আপুনি হালধি নিদিব কিয় যিকোনো শাক অলৰেডি তিতা হয় তো হালধি দিলে আৰু তিতা হয় তাত মই হালধি নিদিওঁ ইয়াত সকলো বস্তু যোগাৰ কৰি থৈছোঁ আপোনাক দেখুৱাম এতিয়া ইয়াৰ পাছত ইয়াৰ কেনেকৈ গ্ৰেভি বনাম চাই থাকক মিক্সি কৰিম এতিয়া এইটো আনিছোঁ হৈ গৈছে অলৰেডি ঠিক আছে এইটো মিক্সিত দিছোঁ চব পানীৰ লগত মিক্সিত দিব অলপ ঠাণ্ডা হোৱাৰ পাছত অলপ পানী আছে আৰু বাকী পানীখিনি বেচিনত পেলাই দিব ইয়াৰ পৰা আনিলোঁ মানিমুনি ইয়াত ভৰাই দিলোঁ গৰম হৈ আছে অলপ আপোনালোকে অলপ ঠাণ্ডা কৰি ল'ব হৈ গ'ল এতিয়া ইয়াক মিক্সি মাৰিম মিক্সি মৰাৰ পাছত ইয়াৰ গ্ৰেভি বনাম তাৰ লগত দিম মাছ অলৰেডি ফ্ৰাই কৰি থৈছোঁ মই আগতে বেছি দীঘলীয়া নকৰোঁ বেচক এইটো হৈ গ'ল ইয়াক এতিয়া মিক্সি মৰাৰ পাছত আপোনালোকে চাব মিক্সি অলৰেডি হৈ গ'ল মিক্সি মাৰিলোঁ বেচক এইটো গ্ৰেভি মানিমুনি এতিয়া আমি ইয়াত গৰম হৈ আছোঁ পূৰা ধোঁৱা ওলাই আছে তেল দিম এইটো মিঠাতেল দেখিছে মিঠাতেল লগত প্ৰথমতে নহৰু দিম তাৰপৰা পিঁয়াজ দিছোঁ তাৰপৰা অলপ মেথি দিছোঁ আদা দিছোঁ
মানিমুনিৰ লগত মাছ, ইয়াৰ লগত আপুনি মাংস ইউজ কৰিব পাৰে, পনীৰ ইউজ কৰিব পাৰে, কিন্তু আজি মই মাছ খাম। আৰু এইটো এটা ভাল বস্তু, যিখিনি আমাৰ অসমৰ যিখিনি মানিমুনি বোলা বস্তুটো বহুত ডাঙৰ বস্তু, যিটো ইউজ কৰে মানুহৰ বেমাৰ আজাৰে। তো এইটো আমি এনেকৈ গ্ৰেভি দি খাব লাগে আৰু পথাৰত গৈ বিচাৰি আনিব লাগে। ঘৰৰ পৰা দি পঠাইছিলে, আজি ইয়াতে বনালোঁ। এই চব অলৰেডি হৈ গৈছে, দেখিছে কালাৰে মজা লাগিছে, কি গোন্ধ ওলাইছে। এতিয়া মই দেখাম শেষ হোৱাৰ পাছত। অলৰেডি মাছ হৈ গৈছে, এতিয়া ইয়াক মই মাছক উঠাম। এই চব মানিমুনি উইথ ফিছ, ভকুৱা মাছ কয় যিটো। মানিমুনিৰ পৰা বনোৱা মাছ, ভকুৱা মাছ অলৰেডি হৈ গ'ল। এইটো জাষ্ট মই এতিয়া প্লেটত থৈছোঁ। আপোনালোকে ইউজ কৰিব, ঘৰত বনাব খাদ্য। এটা মানিমুনি ভাল বস্তু, যিখিনি বস্তু আমি খালে আমাৰ বেমাৰ আজাৰ হয়, আমাৰ কিবা হয়, তেতিয়া আমাৰ আইতা মাসকলে আমাক চাটনি বনাই খুৱাইছিলে মানিমুনি, যিটো মানিমুনি আমি শাক বনাই খাব পাৰোঁ। এইটো ভাল বস্তু, আপোনালোকে ঘৰত ব্যৱহাৰ কৰক, সৰু ল'ৰা ছোৱালীক চবকে খুৱাওক। চব দেখাত বহুত ধুনীয়া হৈছে আৰু টেষ্টি হৈছে। এতিয়া মই খাবলৈ ৰেডি হৈছোঁ, কেতিয়া খাওঁ লাগি আছে। সকলোলৈ আন্তৰিক ধন্যবাদ থাকিল। মোৰ ভিডিঅ'টো চাব, আৰু আপোনালোকে ভাল লাগে যদি ছাবস্ক্ৰাইব যি হয় কৰিব, নকৰিলেও নাই, কাকো মই কোৱা নাই। কিন্তু এটা যিখিনি বস্তু লুকাই আছিলে, সেইখিনি বস্তু মই দেখিলোঁ, পালোঁ, আজি আপোনালোকক দেখুৱাইছোঁ। কাৰোবাৰ আগত ভিডিঅ' দেখুৱাইছিলোঁ, কৈছে বোলে মানিমুনিৰে কেতিয়া মই খাই পোৱা নাই। মই আজি দেখুৱাইছোঁ, আপোনালোকে খাওক। ইয়াৰ লগত পনীৰ মিক্স কৰক, চিকেন মিক্স কৰক, যি মিক্স কৰক, চব হ'ব গ্ৰেভি বনাই। এইটো দেখাত কিমান ভাল হৈছে চব। এইটো ক'ব নোৱাৰে আমাৰ মানিমুনি, এইটো আমাৰ অসমীয়াৰ এটা খাদ্য। ঠিক আছে, থেংক ইউ, ধন্যবাদ। সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল, মৰম চেনেহ সকলো থাকিল। আশীৰ্বাদ কৰিব, এনেধৰণে ভাল বস্তু মই বিচাৰি পাওঁ। থেংক ইউ।